Hey everyone, welcome to my another mini vlog. কোন ক'ত যাব কি কথা সকলোবোৰ দেখুৱাম ভিডিঅ'টো প্ৰথম পৰা আৰম্ভ কৰিব লওক। এয়া ভিডিঅ' ক্লিপ আছিল গৰু বিহুৰ দিনাখনৰ, যেহেতু জেতুকা মেইন বহাগ বিহুত জেতুকা নলগালে নহ'ব। গতিকে নাৰ্চিন আহিলে আমাৰ ঘৰলৈ, দুইজনীয়ে ষ্ট্ৰাগল কৰি মেলি জেতুকা পাত ছিঙিলোঁ। তাৰপিছতে ধুনীয়াকৈ ধুই হাতমোজা এযোৰ পিন্ধি পতাত পিচিবলৈ লাগি গ'লোঁ। হাতমোজা এইকাৰণে পিন্ধি লৈছোঁ, নহ'লে গোটেই হাতখনত ৰংবোৰ লাগি যাব। আৰু মই বৰ লেটিপেটিকৈ জেতুকা লগাই ভাল নাপাওঁ, মই এনেকৈ লগাই ভাল পাওঁ। গতিকে পিছবেলা সময়ত আমিয়ে মোক লগাই দিলে আৰু কালাৰ ছাৰপ্ৰাইজ অলপ সময় ৰাখিলোঁ। তাৰপিছতে এয়া এৰুৱাই দিলোঁ। কালাৰটো যে ইমান মৰম লাগে জেতুকাৰ। নেইল মেহেন্দি অকণমান আছিলে, তাকো লগাই দিছোঁ ওপৰতে, যিহেতু নখৰ ৰংটো কাঢ়া হ'লে ভাল লাগে। আৰু বাওঁ হাতখনত মই গোটেই ৰাতি লগাই থৈ দিলোঁ আৰু ইয়াৰ ৰাতিপুৱালৈ এৰুৱাইছোঁ। বহুত ধুনীয়া কালাৰ উঠিছে। তাৰপিছতে ধুনীয়াকৈ হাতখন ধুই এপাক ভালকৈ চাই ভিডিঅ'ৰ ক্লিপ এটাও লৈ লৈছোঁ। হাতত মেহেন্দি বা জেতুকা থাকিলে মই বিৰাট বেছি ভাল পাওঁ। মেহেন্দি বাৰু সদায় লগাই থকাই হয়, কিন্তু জেতুকা অকল বহাগতে লগোৱা হয়। তাৰপিছতে গ'লোঁ ব্ৰাছ কৰিবলৈ। ব্ৰাছ কৰি মুখ হাত ধুলোঁ আৰু আমি এফালে যাব, ক'ত যাব দেখাই আছোঁ বাৰু। এইফালে চাহ আৰু বিস্কুট খাব লৈছোঁ। পিছে বিস্কুটকেইখন খাই শেষ হোৱাৰ পিছত চাহখিনি নাখাওঁ, এৰি দিওঁ, এনেই আৰু নিয়মটো কৰোঁ। এইফালে বৰষুণ যাক দেখিছেনে, ইমানেই দবা পিটা বৰষুণ এজাক আহিলে। আমি ৰখি আছোঁ যাবৰ কাৰণে। এইফালে কেকাই গাড়ী চাড়ী ওলাই ৰখি আছে, কিন্তু আমি যাবহে পৰা নাই বৰষুণৰ পৰা। অলপমান বৰষুণ যাক এৰাওঁতে আমি গাড়ীত উঠিবলৈ লৈছোঁ আৰু এইজনী মোৰ বিউটিফুল লেডি, মানে মোৰ মাতাশ্ৰী। এনেও মুখখন তেওঁ ফুলায়ে, তামোল খাই আৰু মুখখন এফুন্দা কৰি থৈ দিছে। কলত আকৌ তেওঁ মোক হাঁহি দেখাইছে। আমি যাব ওলাইছে মামাহঁতৰ ঘৰলৈ। মই নাযাওঁ, অকল তেওঁ যাব। তেওঁক জেঠাইহঁতৰ ঘৰত থৈ আহিমগৈ। জেঠাইহঁতৰ ঘৰৰ পৰা আমি তেহঁতৰ লগতে যাবগৈ, মানে মৰাণলৈকে। পিছে মোৰ আজি দুখ লাগিছে, যিহেতু এই দুদিন ঘৰত মই কাম কৰিব লাগিব আৰু ঘৰটো ঠাণ্ডা হৈ থাকে আমি নহ'লে। তাৰপিছতে এয়া বটি বাইক পিঠা অৰ্ডাৰ দিছিলোঁ, তেওঁ বনাই আনি দিলে। নিজৰ হাতখনে নিজে ইমান বেছি ধুনীয়া দেখিছোঁ, বাৰে বাৰে অকল হাতখনকে চাই আছোঁ। জেঠাইহঁতৰ ঘৰ পালোঁগৈ, কিন্তু বৰষুণ জাকৰ পৰা আমি নামি যাব পৰা নাই। তাৰপিছতে গ'লোঁ, জেঠাই চাহ দিলে, ব্ৰেডৰ ৰসমলাই বনাই থৈছিলে, সেয়া খাই কেকাই মই আকৌ ঘৰলৈ বুলি উভতিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।